Hello. Abor hakot. Mo yatro ba tini sokol. Fudibo jawa. Minjur mate sa. Dia gue sudah. Ki gala. Dilu hatote hat khoni thaki bane ajibon logori ho tumake bhal pao kiman bujabo nuaro nedekhi dinusu thakibo যদি হৃদয়ৰে খুমাজত এবাৰ আহিছো তোমাকে ভাল পাওঁ কিমান নিখিল তোমাৰ ডাঙৰ মোবাইলটো কি হ'ল মোবাইলটো বেছি দিন না পইচাৰ অভাৱ মোবাইল বিক্ৰী কৰা পইচাৰে তুমি মোক কি ফুৰাব নিছিলা নেকি বৰহা তুমি এটা কথা নাজানাই মই ইলিশা ঘৰৰ ল'ৰা এতিয়া যাওঁ বলা ইয়াৰ পৰা বুজাব নোৱাৰো নেদেখিয়ে দিনছো থাকিব নোৱাৰো Minjo, date.
মই যাওঁ মানে অলপমান কাম আছে তাকে যাওঁ আৰু কোন না বস্তু কেবা ধৰ না আৰু কষ্ট কৰি থাকব হ'ব দে দিলা নেকি খাওঁ আৰু কষ্ট আচাৰ নকৰোঁ আৰু কষ্ট ফোন মাৰি ফোনটো কিয় ধৰা নাই এনে ধৰা নাছিলো কিয় এনে এনে ধৰা নাছিলো আজিৰ পৰা তুমি মোক ফোন নকৰিবা কিয় মই দুখীয়া কাৰণে এৰি গলা নেকি মোৰ ঘৰৰ মানুহে তোমাৰ দৰে দুখীয়া ল'ৰা এটা তাত বিয়া নিদিয়ে আজিৰ পৰা তুমি মোক পাহৰি যাবা আৰু ফোন নকৰিবা মোক তোমাক মই সঁচাই বহুত ভাল পাইছিলো মোৰ ঘৰৰ মানুহ যে তোমাৰ ওচৰত বিয়া নিদিয়ে মোক কিয় আনিব কৰিলা মই একো কৰা নাই তুমিয়ে দুখীয়া যে তোমাৰ মা পাপাক কবা মোৰ মা পাপা বুজি নাপায় নহয় বুজাম লগা হলে নাই নাই তুমি এইবোৰ একো কৰিব দৰকাৰ নাই আজিৰ পৰা আমাৰ ৰিলেশ্যন এতিয়া এইখিনিতে খতম কিয় সেনেকুৱা কৰা তুমি নানিবা কিয় নোৱাৰিম নাই নাই তুমি পাৰিব লাগিব মোৰ ঘৰৰ মানুহে তোমাৰ ওচৰত বিয়া নিদিয়ে আৰু মইও হ'ব নোৱাৰো তোমাৰ ওচৰত বিয়া দিয়া হ'ব দিয়া বাই আজিৰ পৰা মিন্টু ভাই কি কৰিলা খাইছে মৰা মোৰ লগত দুখীয়া কাৰণে কি কৰিলা লিখছে না মোক এৰি থৈ গুচি গেল অসমীয়াৰ এটা কথাই আছে নহয় দুখীয়াৰ প্ৰেমৰ কোনো মূল্য নাই হয় ভাই সঁচা কথা নাই দে টেনশ্যন নকৰবি এটা গেছে আৰু এটা আহিব হা পাহৰিব নাই ভাই এতিয়া পাহৰিব লাগব উপায় নাই তাই এৰি থৈ গেল কি কৰবি তাৰ কাৰণে তই কি কৰা নাছিলি তাই সেইটো বুজি নাপালা দুখীয়াৰ কথা কোনো বুজি নাপায় বুজিছা বুজিছা না এতিয়া যাবই
হেল্ল' গাইজ, আপোনালোকেতো গম পালে পাৰ্ট 1 পাৰ্ট 2 খন চাই এইবিলাক সামাজিক মাধ্যমত হৈ থকা ঘটনা যে দুখীয়াৰ প্ৰেমৰ কোনো মূল্য নাই। আপোনালোকেতো পাৰ্ট 2 গমে পালে ছোৱালীৰ কাৰণে মোবাইল বিক্ৰী কৰিছিল। তাৰ পাছত কি হয় চাওঁ আহকচোন। হাই গাইজ, কাহিনীখন ইমানতে শেষ। ভিডিঅ'টো চাইতো আপোনালোকে গম পালে চাগে যে দুখীয়া প্ৰেমৰ কোনো মূল্য নাই। এই কাহিনীটো সামাজিক মাধ্যমত চলি থকাই কাহিনী। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি এনেকুৱা কিবা ভিডিঅ' লাগে তে কমেণ্ট কৰি জনাব আপোনালোকে। আজিলৈ বাই বাই, জয় শ্ৰীৰাম।